মৰ্নিং এভৰিৱান। আজি মই আহিছোঁ আপোনাৰ বৰপেটা জিলাৰ পাঠশালাত। আপোনাৰ তাৰে ডুবি বোলা গাঁও এখনত আমাৰ পাঠশালাৰ পৰা 3 কিলোমিটাৰমান হ'ব। তাত থকা পৰিহৰেশ্বৰ দেৱালয়, ইয়াতে আহি মই প্ৰথমবাৰ আহিছোঁ। তাৰপিছত লগতে আপোনাৰ মন্দিৰৰ পৰিৱেশটো ভাবিছোঁ আপোনালোককো দেখাওঁ, বলকচোন চাই যাওঁ। শ্ৰী শ্ৰী পৰিহৰেশ্বৰ দেৱালয় অসমৰ শৈৱপীঠসমূহৰ ভিতৰত প্ৰাচীন, ঐতিহ্যপূৰ্ণ আৰু জাগ্ৰত ৰূপে অন্যতম। এই দেৱালয় 7ম শতিকাত কামৰূপ নৃপতি কুমাৰ ভাস্কৰ বৰ্মাই দিয়া 6খন তামৰ ফলিৰ মতে 7ম শতিকাৰ বহু আগৰ ৰজা ভূতি বৰ্মা এই দেৱালয়খন স্থাপন কৰি কেইখনমান তামৰ ফলি প্ৰদান কৰিছিল। পিছত সেইবোৰ উদ্ধাৰ কৰোঁতে ভাঙি ছিঙি যোৱাত কুমাৰ ভাস্কৰ বৰ্মাই 6খন ফলি দি নতুনকৈ এই মন্দিৰ প্ৰতিষ্ঠা কৰে। এই তামৰ ফলি 5খন এতিয়াও চৰকাৰী যাদুঘৰত সংৰক্ষণ কৰা আছে। কালক্ৰমত এই মন্দিৰ ধ্বংস হয় যদিও পৰৱৰ্তী কালত ই পুনৰ আৱিষ্কৃত হয়। টিকাত পোৱা মতে ধৰ্মবৰ শৰ্মা নামৰ এজন ব্ৰাহ্মণে মাটি খান্দোতে এটি শিৱলিংগ উদ্ধাৰ কৰিছিল। গাঁৱৰ মানুহে অশেষ যত্ন কৰিও এই লিংগটো তুলিব নোৱাৰি তাতে এটা ঘৰ বান্ধি পূজা কৰিবলৈ ধৰিছিল। সেই সময়ৰ আহোম ৰজা শিৱসিংহই এই কথা জানিব পাৰি নতুনকৈ পৰিহৰেশ্বৰ দেৱালয় প্ৰতিষ্ঠা কৰে। এইজনা ৰজাই এখন তামৰ ফলিও এই দেৱালয়লৈ আগবঢ়ায়। মহাৰাণী ফুলেশ্বৰীয়ে এটি অষ্টভুজা দুৰ্গাৰ মূৰ্তিও এই দেৱালয়লৈ আগবঢ়ায় আৰু তেতিয়াৰে পৰা এই মূৰ্তিত প্ৰতি বছৰে বলি বিধানেৰে শাৰদীয় দুৰ্গা পূজা চলাই আহিছে। এই দেৱালয়লৈ শিৱসিংহ ৰজাই 774 পুৰা মাটি দান কৰিছিল আৰু তদুপৰি তেওঁ পায়েক গায়ন বায়ন দেৱদাসী মালাকৰ আৰু কনৌজৰ পৰা ব্ৰাহ্মণ আনি দেৱালয়ত নিত্য পূজা অৰ্চনাৰ ব্যৱস্থা কৰে। এই লোকসকলৰ বংশধৰসকলেও এতিয়া দেৱালয়ৰ ওচৰে পাজৰে বসবাস কৰি দেৱালয়ৰ নৈমিত্তিক কাম কাজ চলাই আছে। এই দেৱালয়ৰ মূল বিগ্ৰহটো 210 বৰ্গ ফুট আয়তনৰ আৰু ইয়াৰে 12.5 ফুট 10 গব্বৰ ভিতৰত জনীপীঠত অৱস্থিত। এই বিগ্ৰহ বুঢ়াগোসাঁই বুলি জনাজাত। এই দেৱালয়ত শিৱ, দুৰ্গা আৰু বিষ্ণুৰ মূৰ্তিত সদায় পূজা অৰ্চনা কৰা হয় আৰু ভক্তৰ বাবেও দৰ্শনৰ ব্যৱস্থা আছে। এই দেৱালয়ত আমিষ আৰু নিৰামিষ ভোগৰ পৃথকে পৃথকে ব্যৱস্থা আছে। একালত ৰাতিপুৱা, দুপৰীয়া আৰু সন্ধিয়া আৰতিৰ সময়ত দেৱদাসীয়ে নৃত্য কৰাৰ নিয়ম আছিল। সম্প্ৰতি এই প্ৰথা বন্ধ আছে। তাৰ পৰিৱৰ্তে ই পৰম্পৰা অসমীয়া সংস্কৃতিৰ বৰ্তমান এক অনুপম সম্পদ হৈ উজলি উঠিছে আৰু অসমৰ বাহিৰলৈ সম্প্ৰসাৰিত কৰাৰ ব্যৱস্থা লোৱা হৈছে। এই দেৱালয়ৰ শক্তি অপাৰ বুলি জনাজাত। যিয়ে পবিত্ৰতাৰে ভক্তিভাৱে ইয়াৰ পূজা সেৱা আদি আগবঢ়ায় তেওঁৰ মনৰ কামনা পূৰ্ণ হয় বাবে দুৰ্গা পূজা, মাঘ বিহু আদি পৰ্বত অজস্ৰ ভক্তই পূজা অৰ্চনা আৰু দৰ্শন কৰাৰ বাবে ভৰি পৰে। আপোনালোকো আহক আৰু এই ধুনীয়া মন্দিৰটি দৰ্শন কৰি যাওক। ধন্যবাদ।